মই সিদ্ধান্ত ল'লোঁ কংগ্ৰেছ দলত ইমান দিন থাকি কংগ্ৰেছ দলৰ ভিতৰত যিবিলাক কাম কাজ সেই কাজবিলাকত মই আঞ্চলিক দলৰ পৰা কংগ্ৰেছ দলত থাকি তেওঁলোকৰ এই সিদ্ধান্তবিলাক মই ভাল পোৱা নাই আৰু মোৰ মনৰ লগত মিল নাই। গতিকে মই এই সময়ত এতিয়া আৰু কংগ্ৰেছ দলটো ত্যাগ কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু মই এতিয়া কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথাটো এতিয়া ভবা নাই আৰু কোনো দলৰ লগত মই যোগাযোগ কৰাও নাই। একো মনে মোৰ লগত নাই। মই জিলাৰ উপসভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ, কিন্তু কংগ্ৰেছ দলৰ তলৰ পৰা ওপৰলৈ নেতৃবৃন্দৰ যিটো কাম সেই কামটোত মই সন্তুষ্ট নহয়, নিজকে সন্তুষ্ট কৰিব পৰা নাই। সেইকাৰণে মই কংগ্ৰেছ দলটো ত্যাগ কৰিলোঁ। কি ক'ম আপোনাক, সেই দলটো কংগ্ৰেছ দলটোৰ মাজত মই থকালৈকে বিভিন্ন দলত বিভক্ত, তেওঁলোকৰ একত্ৰিত হোৱাৰ মই লক্ষণটো দেখা নাই। সেইটোৱে কথা আৰু মই এইবিলাক ক'বলৈ নাই। মইতো জইন কৰিছোঁ আজিৰ পৰা 10 বছৰ আৰু জ্যোতিৰ্ময়ীতো কালি আহিছে। ক'বাত আৰু কি কৰিম, ৰাজনৈতিক দলত মানুহ আহে যায়, গতিকে সেইটো লৈ কথা নাই। মই কংগ্ৰেছ দলটোৰ যিবিলাক কাৰুকাৰ্য কাম কাজ সেই কাম কাজবিলাকত মই সন্তুষ্ট নহয়। ৰাইজৰ সপক্ষে হৈছে, কিন্তু বিভিন্ন ধৰণে ৰাইজৰ বিপক্ষেও গৈছে। তাৰমানে আমাৰ অসমীয়া সমাজৰ অসমখনৰ কথাটো অসমীয়া জাতীয় সমস্যাবিলাকৰ মাজত তাৰমানে গোটেই প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই আৰু ৰাইজে কংগ্ৰেছ দলৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰিব পৰা নাই স্বতঃস্ফূৰ্তভাৱে। সেইটোৱে কথা।